যাই আছোঁ এছ কে পাৰ্কৰ ভিতৰত। আমি আপোনালোকক দেখাই আছোঁ এছ কে পাৰ্কৰ ভিতৰত যাম। আমাৰ লগত আমাৰ ফ্ৰেণ্ড আছে, এতিয়া আমি খোজকাঢ়ি যাম আৰু দেখাম। এবাৰ আজি আমি খোজকাঢ়ি যাম, আজি আৰু গাড়ী দি নাযাওঁ, ফ্লাইঅভাৰ দি খোজকাঢ়ি দেখাম ইয়াতে কি আছে, হয় নহয়? মানে আপোনাৰ ফ্লাইঅভাৰৰ চাইডেদি অসমৰ সাংস্কৃতিক বহুত বস্তুৱে আমাৰ আৰ্ট কৰা আছে, গ'লে দেখা যাব ভাল ভাল বস্তু আছে, যাব পাৰিব আপোনালোকে। যিহওক এতিয়া আমি বেক কেমেৰা দি দেখাম আপোনালোকক। এইটো হয় ঝৰ্ণা, পাহাৰৰ পৰা পানী বৈ যাই আছে। আৰু এইটো হয় ব্ৰহ্মপুত্ৰ নদী। এটা বস্তু ভাল লাগে যে আমাৰ গোটেই অসমৰ কালচাৰ, ইয়াতে সাংস্কৃতিক যিমানকেইটা বস্তু আছে, ইয়াতে অকল আমাৰ অসমৰ মানুহ ইয়াতে যাই নাথাকে, দূৰৰ দূৰৰ মানুহ যেনিবা দিল্লীত, মুম্বাই, বাহিৰৰ মানুহবিলাক আহে, তেতিয়া আমাৰ অসমৰ কালচাৰবিলাক চাই যায়। আৰু ইয়াতে আমি দেখা পাইছোঁ ইয়াতে ফুল বিক্ৰী কৰি আছে, ফুল। এইটো গণেশগুৰি মাৰ্কেট হয়। এইটো ফ্লাইঅভাৰৰ তলত আমি খোজকাঢ়ি যাই আছোঁ। এইটো বেগৰ দোকান এক পোৱা যায়। টপ লাগে, প্লাজো লাগে 100 টকা। যিহওক আমাৰ হাতত আছে এতিয়া টিকেট, আমি টিকেট এটা দি লওঁ, টিকেট কাউণ্টাৰত দি লওঁ। আমি ভিতৰত যাই আছোঁ, আপোনালোকক দেখাই আছোঁ। এছ কে পাৰ্কটো বহুত ভাল, ভিতৰত আছে বহুত বস্তু আছে, আপোনালোকক দেখাম যাই কিনে। মই মাজে মাজে আহি থাকোঁ, গুৱাহাটীত আহিলে মন যায় ইয়াতে ফুৰিবলৈ, মই আহি থাকোঁ, আপোনালোকে আহিব। ইয়াতে আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এইটো কাৰ পাৰ্কিং। ইয়াতে আমাৰ গোৱালপাৰাত এনেকুৱা নাই, ছিষ্টেম নাই, মানে ইয়াতে কাৰ পাৰ্কিং কৰা যায়, আৰু এটাৰ ওপৰত এটা এনেকুৱা মানে পাৰ্কিং কৰি থাকে। এইটো কিন্তু এটা ভাল লগা কি হয়, মানে গুৱাহাটী চিটিত ইমান জাগা নাই, যাৰ কাৰণে এনেকুৱা ছিষ্টেম কৰি দিছে পাৰ্কিং কৰাৰ। আজি কি হ'ল, এছ কে পাৰ্কত দেখোন মানুহেই নাই। আজি এছ কে পাৰ্কত আহি কিনে খুব এটা ভাল লগা নাই। এটা বস্তুৱেই আমি আপোনালোকক দেখাই আছোঁ, এছ কে পাৰ্কত মানুহ যেতিয়া থাকে তেতিয়া বহুত ভাল লাগে। আৰু এছ কে পাৰ্কত নিশ্চয় আপোনালোকে এবাৰ আহি কিনে ফুৰি যাব। এইটো চিৰিয়াখানাৰ অপজিট ছাইডত আছে এছ কে পাৰ্কটো। এইটোত কি আছে, আগত এটা বস্তু দেখা পাই আছোঁ আমি, তাতে যাই লওঁ, যাই কিনে আপোনালোকক দেখাই আছোঁ ইয়াতে কি আছে। ৱাও, এইটো পানীৰে হয়, আপোনালোকক এতিয়া ভালকৈ দেখাম। এইটো ৰাতি, যেতিয়া ৰাতি হয় তেতিয়া লাইটটো মাৰে, পানীটো মাৰে, পানীৰ চুইচ হয়, পানীটো ওপৰত উঠে যেতিয়া, তেতিয়া ভাল লাগে। আমি একবাৰ দেখা পাইছোঁ, আৰু মাজে মাজে এইটো অন কৰি দিয়ে, আজি হয়তো বা বন্ধ কৰি দিয়া আছে, যাৰ কাৰণে এইটো আপোনালোকে চাব নোৱাৰিল। আৰু এইখিনিত কি আছে দেখাই আছোঁ। আৰু এটা বস্তু লক্ষ্য কৰক, আমি যেতিয়া সৰু থাকোঁতে ইয়াৰে মানে ট্ৰেইনবিলাক যাই থাকে, আমি উঠাৰ কাৰণে কান্দি আছিলোঁ, তেতিয়া আমাৰ আম্মাই মোক উঠাই দিছিল ট্ৰেইনত, ভাল লাগিছিল। সেইখিনি টাইমৰ কথা মনত পৰিল হঠাৎ কৰি, যে সৰু থাকোঁতে আমি এইটো বস্তুত উঠাৰ কাৰণে কান্দি আছিলোঁ। আৰু এটা বস্তু ইয়াতে আছে, এইটো সৰু সৰু বাচ্ছাবিলাক ইয়াতে খেলি থাকে, আপোনালোকক দেখাই দি আছোঁ। আজি হয়তো বা দুৰ্ভাগ্য, বাচ্ছা নাই ইয়াতে, মানুহ উঠা নাই, মানুহ উঠিলে হয়তো বা দেখাই দিব পাৰিলোঁ হয়। দূৰৰ পৰা দেখাই দি আছোঁ আপোনালোকক। মোৰ মন যাই আছে যে ময়ো উঠি কিনে আপোনালোকক দেখাই দিম। আৰু এটা বস্তু আছে এইপিনে, এইটো খেলনা বস্তু একচুৱেলি। আজি মানুহ নাই, যাৰ কাৰণে আপোনালোকক দেখাব পৰা নাই, মানুহ থাকিলে ভাল লাগিল হয়। এইটো ইয়াতে ট্ৰেইন দেখা পাই আছোঁ আমি ট্ৰেইনৰ ওচৰত যাই আছোঁ। ইয়াতে কি লেখা আছে আপোনালোকক কৈ আছোঁ। ইয়াতে লেখা আছে শ্ৰদ্ধাঞ্জলি এক্সপ্ৰেছ। আমি ভিতৰত উঠিবলৈ চেষ্টা কৰিম।
ইয়াতে লেখা আছে ওলাব। ওলাব। ইয়াতে লেখা আছে সোমাব। এই আমি এতিয়া আপোনালোকক ভিতৰত যাই কিনে দেখাব পৰা নাই, কাৰণ ট্ৰেইনটো বেয়া হৈছে চাগে। ইয়াতে দেখাই পাই আছোঁ যে ট্ৰেইনটো পৰি আছে। ট্ৰেইনটো একদম বেয়া হৈ গৈছে। লকডাউনৰ আগত দেখোন ভাল আছিল, মই তেতিয়া আহিছিলোঁ। তেতিয়া দেখা পাইছোঁ যে তেতিয়া মানুহ উঠি আছে, নমি আছে, কিন্তু বৰ্তমান ট্ৰেইনৰ অৱস্থা নাই, মানুহৰো অৱস্থা নাই। তো আপোনালোকক আৰু দেখাই আছোঁ ইয়াৰ ভিতৰত কি আছে। আৰু আজি একচুৱেলি ভাল লগা নাই ব্লগ কৰি কিনেও, মানে আমাৰে এটা ভিতৰত ছেটিছফাই অহা নাই, কাৰণ ইয়াতে বহুত মানুহ থাকিলে তেতিয়া মানে ব্লগটো ভাল হয় বা নিজেও কৰি কিনে ভাল লাগে। আজি ইমান এটা মানুহ নাই, ৰাস্তাবিলাক একদম ফাঁকা, যাৰ কাৰণে আমাৰো এটা ভাল লগা নাই। মানুহ থাকিলে ভাল লাগিল হয়। ৱাও, ক'ব লগা দৃশ্য এটা আছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। এতিয়া বাচ্চাবিলাক খেলি আছে, কোন বাচ্চাবিলাক খেলি আছে দেখাই আছোঁ। এই বাচ্চাটো খেলি আছে, নামি আছে, আৰু এজন উঠি আছে। আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ ইয়াতে নেক্সটত কি দেখা যায়। আৰু এইখিনি ছাইডত এটা দেখা পাই আছোঁ, আমি দেখা পাই আছোঁ যে ইয়াতে খেলি আছে, বাচ্চাবিলাকে খেলি আছে। মোৰো মন যাই আছে যে ময়ো খেলোঁ। মানুহ নাই, এনেই পৰি আছে, মানুহ নাই। আপোনালোকক ভালকৈ দেখাই আছোঁ। আৰু এইখিনিত এজন আছে, ইয়াতে চলি আছে, আৰু নাই, চব পৰি আছে, এনেই মানুহ নাই আজি। এইটো চাইডত কি আছে ব্লগ আমি চাই আহোঁ। আৰু এছ কে পাৰ্কৰ এটা বস্তু ভাল লাগে, চবতকৈ এটা বস্তু ভাল লাগে, ৰাতি হ'লে এই ফিচাৰীৰ এই পুখুৰীৰ ইয়াতে মানে এছ কে পাৰ্ক বুলি এটা নাম উঠি যায়। আপোনালোকক দেখাই আছোঁ আমি বস্তুটো। তো ৰাতি হ'লে লাইট জ্বলাই দিয়ে, আৰু ইয়াতে এছ কে পাৰ্ক বুলি তাতে লেখা উঠে। এইটো বহুত ভাল লাগে, আপোনালোকে চালে গম পাব। আপোনালোকে নিশ্চয় আহিব এছ কে পাৰ্কত, আহি কিনে সেইটো চাব। ৰাতিকৈ আহিব, সন্ধিয়াৰ পিছত এইটো লাইটটো দিয়ে ইয়াতে। আমি দেখাই আছোঁ, এইটো বস্তু দেখাই আছোঁ। এই ইয়াতে ৰাতি হোৱাৰ লগে লগ ইয়াতে চুইচটো দিয়ে, আৰু পানীৰ চুইচটো দিয়ে, আৰু তাতে এছ কে পাৰ্ক বুলি এটা আছে, তাতে লেখা উঠে। এইটোৱেই হয়, এই পুখুৰীৰ ওপৰত এইটো যে আছে, সেইটোত মানে এছ কে পাৰ্ক বুলি লেখা উঠে। সেইটো ছাইডৰ পৰা ঘূৰি আহোঁ, সেইটো ছাইডত কি আছে। মোৰ লগত এটা মোৰ বন্ধু আহিছে, তাই মেডিকেল কোচিং কৰি আছে গুৱাহাটীতে। ই বহুত লাজ কৰে, কেমেৰাৰ আগত অহা নাই, কেমেৰাৰ পৰা দূৰত আছে। তো আপোনালোকক এতিয়া দেখাই আছোঁ আমি। আমাৰ ফ্ৰেণ্ডটো আছে ইয়াতে, তাই অলৰেডি MBBS কোচিং কৰি আছে, মেডিকেল কোচিং কৰি আছে। কিবা কওকচোন ভাই। নাই, কি ক'ম, ভালে লাগছে ইয়াত আহি, জাগাটো ভাল আছে, আহিব আপোনালোকেও চাবৰ কাৰণে। আজি এটা বস্তু লক্ষ্য কৰিছে নে নাই, আজি এছ কে পাৰ্কত কিন্তু আমি মানুহ দেখা নাপালোঁ। বেছি নাই, মানে লকডাউনৰ পিছত ভালকৈ নাজানে বহুতে খুলিছে বুলি, সেইকাৰণে লাহে লাহে হ'ব। আৰু যি হওক, আমি দেখা পালোঁ যে এছ কে পাৰ্কৰ ভিতৰত আজি মানুহ নাই। এই লকডাউনৰ পিছত, মানে লকডাউনৰ খোলাৰ পিছত যে মানে এছ কে পাৰ্কটো যে খুলিছে, বহুত মানুহ গম নাপায়, যাৰ কাৰণে ইয়াতে এছ কে পাৰ্কত মানুহ অহা নাই। তেতিয়া আমাৰো ভাল লগা নাই, আমি বেছি টাইম আৰু ব্লগ নকৰোঁ। আমি এতিয়া ওলাই যাম, এছ কে পাৰ্কটো ভাল।